নমস্কাৰ আজি কম যিসকল লোকে হেউজিয়া ৰং পছন্দ কৰে তেওঁলোকৰ স্বভাৱ কেনেকুৱা হ'ব পাৰে বা তেওঁলোকৰ ব্যক্তিত্ব কেনেকুৱা হ'ব পাৰে এটা হেউজিয়া ৰং ন আমি যিসকল হিলাৰ হয় বা যিসকলে আধ্যাত্মিক জগত বা স্পিৰিচুৱেলিটিৰ লগত জড়িত তেওঁলোকে নিশ্চয় জানে যে হেউজিয়া ৰংটো হিলিং কালাৰ বুলি কোৱা হয় মানে সিম্পল ভাষাত যদি কওঁ যে শুশ্ৰূষা মানে হেউজিয়া ৰংটো শুশ্ৰূষাত ব্যৱহাৰ কৰা হয় একাগ্ৰতাৰ ৰং বুলি কোৱা হয় আৰু কনসেন্ট্ৰেশন বৃদ্ধি কৰে বুলি কোৱা হয় ফোকাস বৃদ্ধি কৰে বুলি কোৱা হয় আৰু সেই কাৰণে হয়তো মন কৰিব যে প্ৰত্যেকখন হস্পিটেলতে আগৰ দিনত এতিয়াও বহু ক্ষেত্ৰত আছে যে পৰ্দাবোৰ হেউজিয়া থাকিছিলে আপোনাৰ যিবোৰ ড্ৰেছ থাকে ন ডক্টৰছৰ তেওঁলোকেও বা অপাৰেশ্যন কৰোতেও হেউজিয়া ৰঙে ব্যৱহাৰ কৰে বা হস্পিটেলৰ যিখন বেডত যিখন বেডশিট থাকে বা তেনেকুৱা বিলাকো তেওঁলোকে হেউজিয়া ৰংটোত বেছি ব্যৱহাৰ কৰে আৰু ইয়াৰ উপৰিও যদি আমি ৰঙক গ্ৰহৰ লগত ৰিলেট কৰি চাও তেতিয়া হলে হেউজিয়া ৰঙে বুধ গ্ৰহক প্ৰতিনিধিত্ব কৰে আৰু যেতিয়া আমি বুধ গ্ৰহৰ কওঁ ন যে বুধ গ্ৰহ দুৰ্বল আছে তেতিয়া হলে হেউজিয়া ৰং পিন্ধিবলৈ কোৱা হয় তেতিয়া একাগ্ৰতা বৃদ্ধি পায় কনসেন্ট্ৰেশন বৃদ্ধি পায় মেমৰি ইস্যুজ নাথাকে আৰু আমি খুব হেউজিয়া শাক-পাচলি গৰুক খুৱাব দিও তেনেকুৱা ধৰণৰ প্ৰতিকাৰ কৰা দেখা যায় গতিকে হেউজিয়া ৰং যিসকলে ভাল পায় তেওঁলোকৰনো জীৱনত তেওঁলোকৰ মানে যেটো ব্যক্তিত্ব হেয়া কেনেকুৱা হয় যিসকলে হেউজিয়া ৰং ভাল পায় তেওঁলোকে নিজৰ লক্ষ্যক লৈ অটল থাকে মানে যেটো কাম কৰিম বুলি ভাবিছে সেই কামটো কৰিবলৈ তেওঁলোক দৃঢ়প্ৰতিজ্ঞ লগতে নিজকে সেই কামটোত আগুৱাই নিবলৈ যিবোৰ ষ্টেপ ল'ব পাৰে সেই সকলোবোৰ ষ্টেপ তেওঁলোকে লোৱা দেখা পোৱা যায় অৰ্থাৎ আপুনি এই ধৰণে ভাবিব পাৰে যে হেউজিয়া যিসকলে ভাল পায় তেওঁলোকৰ মাজত হে একাগ্ৰতা ভাৱটো থাকে একে জায়গাতে লাগি থকা এটা স্বভাৱ থাকে আনৰ লগত মানে খুব সোনকালে মিলি যাব পাৰে যেহেতু হেউজিয়া ৰংটো হিলিং কালাৰ বুলি কয় আৰু যেতিয়া আমি হেউজিয়াৰ মাজেৰে গৈ থাকো ন যেনেকে সাধাৰণ উদাহৰণ দিছো সপোজ আমি যেতিয়া হাইৱেত কাজিৰঙাৰ ফালে যাওঁ উদাহৰণটো দিছো হেইফালে গলেওটো কিমান ধুনীয়া হেউজিয়া দেখা পোৱা যায় হেউজিয়া ৰংটোৱে মানুহৰ মনটো প্ৰফুল্লিত কৰি ৰাখে আৰু সেই কাৰণে এই ধৰণৰ ব্যক্তিসকলে আনৰ লগত মিলাপ্ৰীতি হৈ বা মিলি থাকি ভাল পায় আৰু বিশেষকৈ এওঁলোকে নিজৰ অস্তিত্বক লৈ যথেষ্ট সচেতন হয় তেওঁলোক কি কাম কৰি আছে ভৱিষ্যতে কি কাম কৰিব এনেকুৱা ধৰণৰ নিজৰ ব্যক্তিত্বক লৈ নিজৰ অস্তিত্বক লৈ কি কাম কৰিব এইবোৰক লৈ যথেষ্ট সচেতন হয় আৰু এই ধৰণৰ যিসকলে হেউজিয়া ভাল পায় ন তেওঁলোকৰ ভিতৰত অহংকাৰ বা যিকোনো ক্ষেত্ৰত ন অকমান ডাউন টু আৰ্থ হোৱা দেখা পোৱা যায় অহংকাৰ নাথাকে সিম্পল ক'ব পাৰি যে যিসকল মানুহৰ ধৰক অহংকাৰ থাকে বা আমি দেখিছো সৰু সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতো এটা কথাক লৈ খুব বেছি মই এটো পাৰো বা ওভাৰ কনফিডেন্ট থাকে তেওঁলোকক হেউজিয়াটো পিন্ধাব পাৰে একেৰাহে পিন্ধাৰ ফলত সেই ওভাৰ কনফিডেন্সটো কমিব অহংকাৰটো কমি আহিব খুব শান্তিপ্ৰিয় হয় শান্তিত থাকি ভাল পায় এনে ধৰণৰ লোক আৰু প্ৰিয়জনৰ লগত সময় কটাই ভাল পায় গ্ৰীণ কালাৰ যিসকলে ভাল পায় ফেভাৰিট হয় তেওঁলোকে নিজৰ আপোন মানুহখিনিৰ লগত টাইম স্পেন্ড কৰি খুব ভাল পায় লগতে প্ৰকৃতিৰ লগত টাইম স্পেন্ড কৰি ভাল পায় প্ৰকৃতিৰ লগত থাকি ভাল পায় গছ ৰুই ভাল পায় গছক পৰিচৰ্যা কৰি ভাল পায় আৰু নিজৰ কামক লৈ পেলাই নিজে কি কাম কৰি আছে তাক লৈ খুব বেছি সচেতন হয় লগতে তাক লৈ খুব বেছি গুৰুত্ব দিয়া দেখা পোৱা যায় গতিকে হেউজিয়া ৰং যিসকল মানুহে ভাল পায় তেওঁলোকৰ ভিতৰত তেওঁলোকৰ ব্যক্তিত্বত এই গুণকেইটা থাকিবই অহংকাৰী নহয় প্ৰথম কথা দ্বিতীয়তে তেওঁলোকে আনৰ লগত মিলিজুলি থাকিব ভাল পায় শান্তিপ্ৰিয় হয় তেওঁলোকৰ কামক লৈ খুব একাগ্ৰতা থাকে আৰু কামক গুৰুত্ব দিয়া দেখা পোৱা যায় আৰু নিজৰ যেটো সামাজিক মৰ্যাদা যাৰ যিখিনি মৰ্যাদা তাক লৈ তেওঁলোক সচেতন হোৱা দেখা যায় গতিকে ক'ব পাৰি যে যিসকলৰ এবাৰতে খুদুতে কয় না মই গ্ৰীণ ভাল পাওঁ সেই তেনেকুৱা ব্যক্তিয়ে আনক পটককে ক্ষতি কৰিব নোৱাৰে গতিকে এই ধৰণৰ প্ৰশ্ন কৰিও আপুনি যেতিয়া আমি কাৰোবাৰ লগত ফ্ৰেণ্ডশিপ কৰো কাৰোবাক আমি অফিচত এমপ্লয়ি হিচাপে ৰাখিছো আপুনি ঘৰত হেল্পাৰ হিচাপে কাৰোবাক ৰাখিছে তেতিয়া আপুনি এই যিকেইটা কালাৰৰ কথা কৈ আছো বা ভৱিষ্যতেও কম সেই কালাৰ কেইটা আপোনাৰ ফেভাৰিট কালাৰ কি হেয়া যদি মানে সুধে তাৰ পৰাও আপুনি বহুতখিনি আইডিয়া কৰিব পাৰিব যে মানুহজন কেনেকুৱা হ'ব গতিকে যিসকলে ভাল পায় হেউজিয়া ৰং ক'বচোন আপোনালোকৰ লগত মিলিছেনে আৰু লগতে আপোনালোকে কি ৰং ভাল পায় পুনৰাই জনাইছো আপোনালোকৰ কমেন্টৰ ওপৰত বেছ কৰি পেলাই মই পুনৰ আকৌ নতুন ভিডিঅ'ছ বা বাকিসমূহ কালাৰৰ ওপৰত আগবঢ়াম ধন্যবাদ